তো এদিন বস্তু গুৱাহাটীত আহি আমাৰ পানী কিনিব পইচা নাই মানে তো গাইছি সিহঁতক দেখাই পেলাই স্পাইট দেখাইছি কিন্তু এইটোত পানী আছে ধুনীয়াৰ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই শালমাৰাৰ পৰা মানে মই যাব আহিছিলোঁ গুৱাহাটী আৰু মোৰ লগত আছে ৰাকেশ বাৰু বৰ্তমান পেচাব কৰিব গৈছি হ'ল না এনেকৈ পেচাব কৰে মানে আৰু পেচাব কৰি আছোঁ কাৰণে ভালে আছোঁ তো মানে যাব আহিছোঁ আমি আজি গুৱাহাটী আৰু গুৱাহাটীত আমি যাম প্ৰথমতে GNRC মেডিকেল না GNRC প্ৰথমতে যাম কাৰণ মই আপোনাৰ লগত যে কৈছিলোঁ ৰাকেশৰ লগত এটা কাম এটাত মানে সোমোৱা বুলি কামটো হ'ল GNRC কাম হয়নে তো মই যিহেতু GNRCত যাই পোৱা নাই আজি ধুনীয়াকৈ যাই অলপ চাম মই 6 মাইলখনত যাই পাইছোঁ কিন্তু আমাৰ যিখন উত্তৰ গুৱাহাটীত আছে সেইখনত মই যাই পোৱা নাই তো আজি এইখনত যাম তো লগতে যাম মই গুৱাহাটী ইউনিভাৰ্চিটি মই একবাৰ গৈছিলোঁ মোৰ কিবা এটা প্ৰব্লেমৰ কাৰণে তেওঁলোকে মানে একো ৰেছপন্স দিয়া নাই আৰু গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়া চলিখিনিয়ে গম পাওঁৱে গুৱাহাটী ইউনিভাৰ্চিটি কিমান জ্বালাৰে তো সেই জ্বালাটো ময়ো পাইছোঁ প্ৰথমতে ফাৰ্ষ্ট ইয়াৰত পাইছিলোঁ মানে ফাৰ্ষ্ট ছেমিষ্টাৰত সেইটো উঠিল এবাৰ আকৌ ছেকেণ্ড ছেমিষ্টাৰত আছে সেইটো উঠাম আজি কিবা কৰি তো তাৰপিছত যাম আমি হেৰি নহয় এইটো গাইছ এইটো মানে হেৰি বুলি হৈছে স্পাইট বুলি হৈছে এইটো নহয় মই পানী ভৰাই লৈছোঁ ফিল্টাৰৰ লৈ দিছোঁ এইটো স্পাইট নহয় এনেহ'লে দেখো মানুহ স্পাইট খাইছোঁ আমি তো গাইছ সিহঁতক দেখাই পেলাই স্পাইট দেখাইছোঁ কিন্তু এইটো পানী আছে ধুনীয়াৰ তো যাই আছোঁ গুৱাহাটী চাই থাকক লগতে আপোনালোকক দেখুৱাম আজি ভূপেন হাজৰিকাৰ সমাধিস্থল মানে সেই জেগাটোত মই আগতে গৈছোঁ কিন্তু ভিডিঅ' কৰা হোৱা নাছিল আজি যদি পাৰোঁ অনুমতি যদি পাওঁ আজি ধুনীয়াকৈ ভিডিঅ' কৰি লৈ আহিম তো এইখিনিয়ে আছিল আৰু আকাশটোৰ গানটো যিটো গান মানে মই ষ্টেটাছ দিছোঁ মই ইউটিউবত দিছোঁ বহুতে সুধি আছে গানটো কোনটো চেনেলত আহিব কৈ দিছোঁ চেনেলটোৰ নাম এই চেনেলটোৰ নাম হিমাংশু শৰ্মা ভিজুৱেল ষ্টুডিঅ' বুলি আছে হিমাংশু শৰ্মা ভিজুৱেল ষ্টুডিঅ' চেনেলটোৰ নাম আৰু গানটো আছে অভিমানী হয় ভাস্কৰ চুৰত এনেকৈ চাৰ্চ কৰিলে আহি যায় গানটো অভিমানী হৈ বুলি আপোনালোকে চাৰ্চ কৰিলে ইউটিউবত পাব মোক মানে বহুতে সুধি আছিল গানটো ক'ত আহিব মোৰ চেনেলত আহিব বুলি ভাবিছিল কিন্তু ইমান হেভি কাম মোৰ চেনেলত মই কৰিব নোৱাৰোঁ আৰু সিহঁতক ইউটিউবত নিব লাগিলে বহুত টকা দিব লাগিব এইখিনি টকা মোৰ নাই তো গাইছ মই ভ্লগে বনাম ভ্লগে চাই থাকিব আগলৈকে যাওঁ চাই থাকক আৰু আজি বাসন্তী আহিছে বাসন্তী আজি বহুত দিনৰ মূৰত তেল ভৰিছোঁ অলপ বেছিকৈ নহয় 200 মান টকা তেল ভৰিছোঁ তো এতিয়া যাওঁ আৰু হেলমেট চেলমেট লৈ আহিছোঁ ইমান দুটা লৈ আহিছোঁ টেনশ্যন ল'ব নালাগে পুলিচে ধৰিলে আজি একোত মোক পইচা কাটবা নোৱাৰে যদিহে আণ্ডাৰটো চেক নকৰে মানে মই আজি আণ্ডাৰটো পিন্ধি অহা নাই कौन है ये लोग कहाँ से आते हैं তো বলক চাই থাকক ভিডিঅ'টো I can't think nothing better than spending my day with you. My life's sunny and better, girl, when I'm with you. Shining so bright like a star. বাইদেউ কি হয় এইটো কি হয় Go, go, go. London, Paris, Tokyo. Oh, shawty, we could go. Don't need no luggage, nah, 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 nah. Don't need no stress, got nah, 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 nah. Just me and your sounds alright, girl. I want nobody but you. I want nobody. আৰু এতিয়া আমি আহি পালোঁ দৌল গোবিন্দ মন্দিৰ আৰু মানে ইফালে যাব আহিছিলোঁ হঠাৎ দেখা পাই কিনে ভিডিঅ' এটা কৰি দিলোঁ তো মানে এতিয়া আমি ভিতৰত যোৱা কথা আছিল কিন্তু যদি ভিতৰত যাওঁ সেইফালে আমাৰ দেৰি হৈ যাব না কিন্তু যদি আহোঁতে সোনকালে পাওঁ আমি একবাৰ নিশ্চয় সোমাই যাম আৰু ভিতৰখন এতিয়া জোতা বতা খুলি আৰু ভিতৰলৈ যাই নাখোঁ আহোঁতে কিন্তু যদি সময় পাওঁ আৰু তইতো গায়ো দিয়া নাই মই বাৰু গায়ো দিয়া নাই গজব বেজ্জতি হে তো আকাশৰ জহতে বঢ়িয়াকৈ মেডিকেলখন চালোঁ লৈ গ'লোঁ তোৰ জহতে নহ'লে মই এনেকৈ আহিব পাৰিলোঁ হয় তো ভাল লাগিল বাৰু আজি বহুত কিবা কিবি চালোঁ তো শিক্ষাৰ শেষ নাই মানে শিকি আছোঁ আজি মেডিকেল বিভাগ শিকি দিছোঁ কালি আকৌ কিবা বেলেগ বিভাগ শিকিম তো সেয়ে হ'ল GNRC চালোঁ নেকি চালোঁ আৰু ইয়াৰ পাছত যাইছোঁ আমি গুৱাহাটী ইউনিভাৰ্চিটি আৰু এতিয়া চাহটো খাই লওঁ চাহটো খালোঁ আমি GNRCৰ সন্মুখতে তাৰমানে চাহটো কেনে পাইছ তই একদম খাই পেলাই মোক কওঁ মই খাৱাই নাই গৰমত মই খালোঁ একদম এনেকুৱা ফেভাৰেট মানে মোৰ পূৰা একদম আদা চাদা জালুক তালুক দি কিনে বনাইছি চালিয়া কোনে বনাইছে কিবা আমাৰ বাইদেৱে বনাইছি I can't think nothing better than spending my day with you. My life's sunny and better, girl, when I'm with you. আৰু এতিয়া পালোঁ আহি আমি
গুৱাহাটী IIT কলেজ আৰু IIT কলেজ দেখা পাই ৰ'লোঁ মানে আপোনালোককো মানে ভিতৰত যাই দেখুৱাব নোৱাৰিলোঁ গেটটোপে দেখুৱাওঁ আৰু মানে এটা কথা মই আহি থাকোঁতে বাটটো ভাবি আহিছোঁ যিহেতু IITখন দেখুৱাম মানে মোৰ ভিডিঅ' যিমান ষ্টুডেণ্টে চাই থকা চবে এটা জেদ ল'ব লাগে যে IITত আমিও পঢ়িম কাৰণ আমাৰ ওচৰতে দৰং সেইখন আৰু কামৰূপ এইখন ওচৰা ওচৰি ইয়াতে আহি কিমান আচলতে পঢ়া নাই আমাৰ ওচৰ চলি কোনোবা তাৰমানে মই থাকে গমেই নাপাওঁ ষ্টুডেণ্টে আছেনে নাই মই ভালকৈ গমেই নাপাওঁ আৰু যদি মোৰ ভিডিঅ' চাই থকা কোনোবা যদি IITত পঢ়ি আছা কমেণ্ট কৰি দিবি খুব ভাল লাগিব মানে মই দৰঙৰ চলি পঢ়ে নে নপঢ়ে ইমান এটা সন্দেহ হৈ আছে কিন্তু বাহিৰৰ পৰা বহুত আহে তো চবে এটা জেদ ল'ব লাগে যে IITত আমিও পঢ়িম আমিও IITতে ভালকৈ পাছ কৰি ওলাই যাম তো এই IITখন চাওক গেটটোৱে ইমান ধুনীয়া পঢ়িবা কিয় ইচ্ছা নাযায় ক'ব নোৱাৰোঁ তো চবে চেষ্টা কৰ যাতে IITত আহি পঢ়িব পৰা দৰংখনক যাতে আৰু বেছি উন্নত কৰি লৈ যাব পৰা নে কি তাকে তই পঢ়িবি নেকি IITত তো যিগিলাকে এতিয়া বৰ্তমান পঢ়ি আছা ধুনীয়াকৈ এটা প্ৰচেষ্টা হাতত লওঁ বোলে IIT পঢ়িম এই কলেজখন আজি মই দেখুৱাব চেষ্টা কৰিছোঁ গেটটোৰ পৰা আৰু এই এনি টাইম হাঁহিয়ে থাকা কি হয় ইমান কিবা ভাল লাগি থাকেনে আৰু এটা কথা গাইছ মই কেতিয়াও ঘূৰা পোৱা নাই আজি আমাক GNRC চাব লৈ আহিছিলি মোক চাৰিওফালৰ পৰা ঘূৰি ঘূৰি পেচাব ঘৰতে লৈ যায় হয় নহয় কৈছোঁ কেইবাৰ পেচাব ঘৰ নিচা কৈছোঁ পেচা ঘৰ মানে বাটতো ৰাখ ইমান পেচাব কৰি থাকে কি হৈছে মই দেখি লৈ পেলাই এইবাৰ GNRC আহিয়ে থাকা তো মানে গাইছ মেইন কথাটো এইটোৱে আজি GNRCত মোক ই মানে যেইটা ইউনিয়ন আছে পেচাব ঘৰ চব লগত চিনাকি কৰি দিছে ইফালেও যায় যায় ধুনীয়াকৈ সোমাই যায় মই ভাবোঁ কিবা হেৰিয়ে নেকি অফিচে নেকি কিবা নাই তাতে যাই ভিতৰত যায় পেচাব ঘৰটো ক'লে এই আৰু অভিজ্ঞতা GNRC পেচাব ঘৰ চাব আহিলোঁ এতিয়া যাই আছোঁ ইউনিভাৰ্চিটি চাই থাকক Shawty, I'll be there for you. We'll be like Bonnie and Clyde, how we everybody else, you and me against the world, girl. You'll be my B, I'll be your J, yeah. We'll be so dangerous in love, girl. Shawty, where you wanna go? এইটো আপোনালোকে দেখা পাইছিল এতিয়া মানে ষ্টেচন বনাই আছে ট্ৰেইনৰ আগতে আমি উদ্ধাৰ লাগিলে কামাখ্যাত যাব লাগিছিল হলি ৰঙিয়া হলি টঙলাত এতিয়া মানে এটা হৈ আছে আগিয়াঠুৰি বুলি ষ্টেচনটোৰ নাম ধুনীয়া জেগাত হৈ আছে IITৰ ওচৰত আৰু টেনশ্যন নাই আৰু উঠি যাব নেকি ধুনীয়া মানে আৰু আঁতৰত যদি কিবা মানে GNRC পেচেণ্ট আহে টেনশ্যন নাই মানে নে এটা ধুনীয়াকৈ নাম পাব I want nobody but you. I want nobody but you. Nobody but you. I want nobody but you. I want nobody but you. When you feel down and bitter, shawty, I'll be there for you. We'll be like Bonnie and Clyde, how we everybody else, you and me against the world, girl. তো ফাইনেলি আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ কামখিনি শেষ কৰিলোঁ আৰু লগতে ভূপেন হাজৰিকা কমাৰ্চলৈ সোমালোঁ কিন্তু আমাৰ আজি বহুত দেৰি হ'ল অহাৰ কাৰণে মানে 1 বজাত বন্ধ কৰে আমি 1 বজাতে পাইছোঁ যেনে কিবাকৈ 2 মিনিট সময়ত যাই ভিডিঅ' ফুটেজ দুটামান লৈছোঁ আৰু পাছে পাছে পুলিচ ঘূৰিয়ে আছে বহুত কথা ক'ব দিয়া নাই হুইচেল মাৰিয়ে আছে ভাই কি হুইচেল মাৰিছে আৰু ওলো আৰু পানী আছে খেল হৈছে অকণমান আছে খা তো আৰু আমি গাড়ী থৈ গৈছিলোঁ পিনে মানে মই ৰিক্সটো মানে গাড়ীয়ে ৰিক্স লৈছি ইয়াতে থৈ মানে এটা ভূপেন হাজৰিকা কমাৰ্চলত গ'লে গাড়ী লৈ যাব নাযায় পানী ল'ব দে আকৌ তো আমাৰ লাগে আৰু এটা পানী খাওঁ মানে পানী নোহোৱা হৈ গৈছে ৰাস্তাত দেখি একফাল খাব লগা হৈছে বোলে একফল আছে না একফল আছে পূৰা একফল তো এদিন বস্তু গুৱাহাটীত আহি আমাৰ পানী কিনিব পইচা নাই মানে শান্তি কিবাকৈ শান্তি তো আমি যাই আছোঁ এতিয়া চাই থাকক এইবাৰ আমি কি মণিটোৰ নাম কি আছিল আমি যাম যি এইবাৰ হৰে কৃষ্ণ মন্দিৰ এইবাৰ হৰে কৃষ্ণ মন্দিৰত যাম আৰু গাড়ী এটা থৈ গ'লোঁ আৰু মোৰ ধুনীয়াকৈ মানে দাদাহঁতে মাত দিছি গাড়ী ক'ত লাগি যায় এইখন গাড়ী এয়াৰপৰ্ট আচ্ছা এয়াৰপৰ্টলৈকে যায় এইবিলাক গাড়ী তো মই এটা গাড়ী থৈ গৈছিলোঁ ভয়কৈ থৈ গৈছোঁ সোমাই একো নাই না সমাৰিচলত গ'লোঁ পিছে বেছি সময় সোমাই নাপালোঁ আমি দৰং ইউটিউব চেনেল আছে ৰূপহী দৰং চিনি পাইছেনে তো দাদাই মানে চিনি পাইছে তো এখেতকো ধন্যবাদ
আৰু এতিয়া আমাৰ কামখিনি শেষ আমি যাই থাকোঁ চাই থাকোঁ ভিডিঅ'টো নেক্সট লগ পাম আমি কি মন্দিৰ হৰে কৃষ্ণ মন্দিৰত বাই বাই মাজৰখিনি মাজত কিবা কিবি দেখাম বাৰু অলপ নেদেখো এতিয়া আৰু তোকচোন এই GNRC ইমান কিয় পেচাব কৰিছিলোঁ মোক কথাটো বুজি গৈছোঁ অলপ তুমি ভাই এটা কথা এটা আছে কওঁ আমি যে ইমানখিনি বাহিৰৰ পৰা অহা যোৱা কৰি আছিলোঁ তাৰপিছত আৰু মাজত যদি ইমান মানে মেডিকেলৰ ভিতৰত যিমান অহা যোৱা কৰিছিলোঁ কাৰণ তাতে চব ৰোগী থাকে না তোমাৰ বেলেগ বেমাৰ মোৰ বেলেগ বেমাৰ এইবিলাক বেমাৰ আমি বস্তু সেইকাৰণ টেবুলতে হাতখন থৈছোঁ যায় যদি আমি সঘনাই হাতখন ধুই থাকোঁ বা এনেকুৱা চাফা যদি হৈ থাকে আমাৰ কিছু বিজনেছবিলাক হেৰি হয় আৰু তুমি যে কৈছা পেচাবটো কিয় ঘনে ঘনে কৰা যায় আমি কি জানা ৰাতিপুৱা শুই উঠি কিনে আমাৰ পানী খাব লাগে শুই উঠিয়ে যেতিয়া পানীটো শুই উঠি মুখ চুখ ধুই পেলাই পানী বেছিকৈ খোৱা যায় তেতিয়া পেচাবটো সঘনাই হৈ থাকে আৰু পেচাবটো সঘনাই হোৱাৰ কাৰণে আমাৰ মানে কি পেচাবৰ প্ৰব্লেমবিলাক বা কিডনী পাথৰৰ প্ৰব্লেম বা গেছৰ কিছুমান প্ৰব্লেম আমাৰ মানে অলপ কমি থাকে সেইটো কাৰণে পানী খাব কিন্তু যদিহে পানী কমকৈ খোৱা তাৰপিছত যদি মানুহটোৰ মানে ঘামো নোলায় যদি সঘনাই পেচাব হৈ থাকে তেতিয়া কিন্তু এইটো চিন্তনীয় বিষয় আৰু এইটো তো মানে গম পালি এতিয়া মানে পেচাব কৰাটো একো বেয়া নহয় পেচাব কৰি থাকিব লাগে হাত ভৰি ধুই থাকিব লাগে তো ৰাকেশ যিহেতু GNRCৰ লগত জড়িত তেওঁ এইবিলাক কথা ধুনীয়াকৈ জানে একদিন বাৰু আমি এই বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম তো আজি আমি যাই থাকোঁ চাই থাকক তো মানে ভোক লাগছি বেজাই কিবা এটা খাই লওঁ আৰু কলকাতা বিৰিয়ানী ঘৰলৈকে আহি গৈছোঁ ব্লগ আছেনে খুৰা আৰু ৰাকেশে আহি মুখ চুখ ধুয়ে ল'লা এই য'তে হ'লেও মুখে ধুই আৰু পেচাব কৰে তো আমি ধুনীয়াকৈ খাই লওঁ কিবা কিবি খুৰা মানে কি দিছা অৰ্ডাৰ হা বিৰিয়ানী প্লেট 120 টকা কি ক অঁ বিৰিয়ানী খাম বিৰিয়ানী হাফ প্লেট খাম কিন্তু ভিউৱাৰ্ছক নকওঁ বাৰু আমি ফুল প্লেট খাম বুলিয়ে ক'ব ফুল প্লেট তো মানে গাইজ বিৰিয়ানী দিছি অৰ্ডাৰ বিৰিয়ানী ফুল প্লেটত 120 টকা হা খাবি না অঁ নাই এডালো খাই থো পইচা দি কিনে খা একোৱে আনে চাইছোন একোৱে আনে পাতত এইখিনি খা হাজিৰা খালি না হাজিৰা খালি এই আমাক চাইছোঁ আমাক চাওঁ আমি অলপ লৈছোঁ নে হে একচুৱেলি মই মানে পাত খাইছিলোঁ এখনত এই ভিডিঅ'টো কৰাৰ আগমুহূৰ্ততে পাতখন টানি লৈ চেঞ্জ কৰি দিছিলোঁ গ'লে তো এইবাৰ আমি আহিছোঁ হৰে কৃষ্ণ মন্দিৰ আৰু এইটো আছে GNRCৰ সন্মুখতে বুলি ক'ব পাৰি GNRCৰ ওচৰতে আৰু মই কোনোদিন আহিব নাছিলোঁ আজি প্ৰথম আহিছোঁ আৰু যি ধুনীয়া ডিচিপ্লিন মানে খুব ভাল লাগিছে হা শ্বৰ্ট দিম বাৰু কিন্তু কি ধুনীয়া মানে লোকেশ্যন আপোনালোকে চাওঁ এইফালে এইটো লোকেশ্যন আৰু এইফালে আছে মন্দিৰটো খুব ধুনীয়া মানে একদম মন চন পবিত্ৰ লগাৰ কাৰণে আপোনালোকে জানে মন্দিৰ এটা প্ৰথম ঠাই য'ত নেকি মানুহৰ মনটো ভাল লাগে আৰু এইটো মানে সঁচাকৈ মানে মন্দিৰ বুলি ক'লে খুব ধুনীয়া আৰু এইবাৰ ৰাকেশৰ এটা ফটো দুটামান তুলি লওঁ তাৰপিছত আকৌ ভিডিঅ' বনাই আছোঁ তোমাৰ যদি I can't do nothing better than spending my day with you. My life is sunny and better, girl, when I'm with you. She illuminates so bright like a star in the skylines. She got the looks, the good, oh boy, I need her so bad in my life. Shawty, where you wanna go, 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 go? London, Paris, Tokyo, oh, shawty, we could go. Don't need no luggage, nah, 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 nah. Don't need no stress, girl, nah, 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 nah. Just me and you sounds alright, girl. I want nobody but you. 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 এতিয়া মন্দিৰৰ প্ৰসাদ খাওঁ হ'ব এতিয়া
এতিয়াহে হ'ব এতিয়াহে হ'ব কৈ দিয়ক একবাৰ খাইছোন একবাৰ খাইছোন কে কালি মই ফুল মুচি যাওক গাইজ ৰাকেশৰ আৰু এটা চিক্ৰেট আপোনালোকক কৈ দিওঁ ই ফণি লৈ আহে ক'ৰবাত আহিলি কৈছোঁ ফণিখন দেখো তই সেইকাৰণে আহিছে ই ফণি লৈ আহি দেখিছেনে ক'ৰবাত আহিলি এই বেমাৰ ইয়াৰ আৰু গাইজ আমি আহি পালোঁ আৰু সন্ধিয়াও হ'ল আৰু এতিয়া কেমেৰা কোৱালিটি বেয়া হ'ব হা কম নাই এইবিলাক ফণি লৈ আহিছেচোন হা জানে এনেও জানে তেতিয়া খাই থাকোঁ তেওঁ সেইটো কথা নিব পাৰিছা এখন যে ফোনে মোৰ যে লগত একো নাই ইমান ডাঙৰ ফোন এইখন মোৰ লগত নাযায় অঁ গম পাই না আৰু তই মোক তেতিয়া গা নুধুই আহা বুলি কিয় কৈছা একচুৱেলি তই শেষত যে এই GNRC ড্ৰাইভাৰ মই যে হাত ধুব নোৱাৰোঁ পানী চিটি পেলাই হৈছে মই যে শুনিছে গাইজ এটা কথা কওঁ ভিডিঅ'টো আজি এইখিনিয়ে আছিল আকৌ এতিয়া সদায় ৰাকেশক লগ পাই থাকিম গতিকে আমাৰ দুটা ভিডিঅ' আহি থাকিব অঁ আমাৰ দুটা ভিডিঅ' আহি থাকিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে চেনেল নহয় কি কৰি দিয়ে শ্বেয়াৰ নে যদি অলপ হ'লেও ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক কমেণ্টখিনি আপোনালোকৰ দায়িত্ব কৰি দিব আৰু বাই বাই